হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজি আকৌ আহিলোঁ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ। তো মানে আজি বিশেষকৈ আজি সোমবাৰ হয়, আজি বিশেষকৈ স্পেচিয়েলি দিন এটা চিলেক্ট কৰা হৈছে আৰু আমাৰ ৰাজহুৱা নামঘৰত কিবা এটা বস্তু মানে আনিবলৈ গৈ আছোঁ আৰু তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ভিডিঅ'টো বনাবলৈ লৈছোঁ। তো ব'লকচোন বন্ধু ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো চাওক, পূৰা ভাঙা চিঙা হৈ আছে প্ৰায়খিনি। এটা ৰুমহে কমপ্লিট হৈছে, তাকো অলপ কাম বাকী আছে, হ'বগৈ লাহে লাহে। যিহেতু নিজে বনাই আছোঁ, নিজে মিস্ত্ৰী, সেইবাবে ইমানলি হোৱা নাই আৰু হ'ব লাহে লাহে। আৰু এখন মোৰ বাচন্তি। আজি চব স্পেচিয়েলি চাওক, দাদাই পূৰা নামঘৰ মুচি আছে। এইটো নামঘৰ অলৰেডি মুচি কমপ্লিট আৰু এইটো মুচি আছে চাই। তো গাইজ ফাইনেলি নামঘৰত আহি পাই গ'লোঁ। এয়া চাওক, পূৰা ৰাইজে বহি আছে, চাহ খাই আছে আৰু আমাৰ বেণ্ড পাৰ্টি আহি আছে। বিশেষকৈ আমি এতিয়া আদৰি আনিব যাম। আমাৰ বৌয়াকে ৰেডি হৈ আছে পূৰা। আমি গৈ আছোঁ, চাই থাকক, ভিডিঅ'টো ভাল লাগিব। আমাৰ বাবলু বৰ্মনদা কিবা এটা কৈ দিওঁ। আজি আমি ভাল কামলৈ আগবাঢ়িছোঁ, এই মূৰ্তি বহাবলৈ। এতিয়া আমি জাকে জুমে দলে বাজনাই বাদ্যযন্ত্ৰ লৈ সোৱণশিৰি নদীত আমি পানী আনিব তুমি মাজে মাতি দিয়া চেহেৰাটো ভাল লগা নাই। ভাল লাগিছে বঢ়িয়া। তো গাইজ ফাইনেলি আমাৰ পাৰ্টি ৰেডি হৈ গ'ল, পানী তুলিবলৈ যাম এতিয়া। আৰু পিছফালে টমটমখিনি আছে, যিহেতু এতিয়া আমাৰ বেণ্ড পাৰ্টিটো আদৰি ল'বলৈ আহিছোঁ। দেখুৱাই আছোঁ আপোনালোকক, ভিডিঅ'টো চাই থাকক, বহুত ভাল লাগিব। অলপ স্পীক নকৰাকৈ চাই থাকক। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দেখিছে আপোনালোকে বন্ধুসকল, এনেকৈ আমি ফাইনেলি আহি গ'লোঁ, আমাৰ নামঘৰত পাবলৈ হৈছোঁ। আৰু এতিয়া আমাৰ টেম্পু আৰু টমটম গোটেইখিনি মিলাই মেলি আমি পানী তুলিবলৈ যাম সুবনশিৰি নদীত। আপোনালোকে চাই থাকক, ভিডিঅ'টো ভাল লাগিব। আৰু এইফালে চাওক, তো গাইজ ফাইনেলি আহি পাই গ'লোঁ ডাইৰেক্ট নদীত। এয়া চাওক, মই আছোঁ এতিয়া বৰ্তমান সুবনশিৰি নদীৰ এইফালে। চাওক, নদীত আছোঁ আৰু এইফালে আমাৰ মানুহখিনি প্ৰায় আহি পাই গ'ল। আমি বাকী গাড়ীখিনি ওপৰত থৈ আহিলোঁ। ফাইনেলি চাই থাকক, আপোনালোকে ভাল লাগিব। আৰু আমাৰ ইয়াত বেংক মেনেজাৰ আছে, কিবা এটা কৈ দিয়া মোৰ চেনেলটো। তোমাৰ চেনেলটো মই চাইড কৈছোঁ বাৰু, বহুত ভাল লাগিছে। লাইক দিছোঁ আমিও লাইক দিছোঁ বাৰু। বাকী কেণ্ডিডেট আহি আছে, দেখুৱাই আছোঁ আপোনালোকক। চাই থাকক, ভিডিঅ'টো বহুত ভাল লাগিব, চাই থাকক মুঠতে। গাড়ী আকৌ ফাইনেলি নদীত আছোঁ আমি। নদী চাওক, নদী আৰু মানুহ চাওক কেনেকৈ আছে, চব আমি নোলাম নেকি? নহ'লে আমি নোলাম নেকি? আমি ওলাইছোঁ গাইছ। গাইজ বৰ্তমান নিয়ম নীতিখিনি কৰি আছে, কৰি মেলি পানী উঠাই মেলি যামগৈ আমি। আৰু পানী তুলিবলৈ অহা ভিডিঅ'টো আপোনালোকক নেদেখুৱালোঁ, কিয়নো বেছি দীঘলৈ যায়, ভিডিঅ'টো কাটি দিলোঁ। এইফালে বেণ্ড পাৰ্টিৰ পৰা লাগি আছে পূৰা কামত। তো গাইজ আমি আহি গ'লোঁ এতিয়া মূৰ্তি ল'বলৈ। আৰু মূৰ্তি দিয়াৰ আগত যিখিনি নিয়ম নীতি কৰিব লাগে সেইখিনি নিয়ম নীতি কৰি দি আছে। আৰু আমি গাড়ী চাড়ী লৈ আহিলোঁ ফাইনেলি। এতিয়া আমি লৈ যাম মূৰ্তিটো। গাইজ ধুনীয়াকৈ মূৰ্তি তিনিটা আমি উঠাই ল'লোঁ গাড়ীত। এতিয়া আমি গৈ থাকিম, কিন্তু বতৰ খুবেই বেয়া, বৰষুণ আহিব পাৰে, ৰাস্তাত ক'ব নোৱাৰোঁ। কিন্তু বৰষুণ আহিলেও উপায় নাই, ভিজি যাব লাগিব। আৰু আমাৰ বেণ্ড পাৰ্টিসকলে পূৰা লাগি আছে নিজৰ কামত। আৰু তো ব'লক গৈ থাকোঁ। তো গাইজ ফাইনেলি আমি ওলাই গ'লোঁ। ইয়াত গাড়ী চাড়ী লৈ মেলি ওলাই ৰেডি, এতিয়া গৈ আছোঁ ব'লক। ভাল লুক মানে মূৰ্তিকেইটা লুক কৰা হৈ গ'ল, দেখুৱাইছোঁ। ভালে আছে।
মূৰ্তি অনা হৈ গ'ল আমি নামঘৰত সুমিয়াই দিলোঁ ইয়াতে বহোৱা হ'ব দেখি পাইছে আপোনালোকে 2টা 3টা আছে 3টা মূৰ্তি আছে 3টা ঘৰ আছে ইয়াতে বহোৱা হ'ব তো ভিডিঅ'টো বেছি দীঘল নকৰোঁ বন্ধুসকল ইয়াতে শেষ কৰিছোঁ